হেল্ল' গাইজ, আজি এটা এপৰ বিষয়ে ক'ব আহিছোঁ। এই এপটোত আপুনি যদি UPI পে'মেণ্ট ব্যৱহাৰ কৰে বা য'ত পইচা মাৰে গুগল পে'ৰ দৰে ব্যৱহাৰ কৰে, দেন এই এপটোত 100 টকা পে'মেণ্ট কৰিলে আপোনাৰ আহিব আপ টু 10%। তো কেতিয়াবা আপোনাৰ UPI পে'মেণ্ট ব্যৱহাৰ কৰি থাকোঁতে যদি বা গুগল পে' ব্যৱহাৰ কৰি থাকোঁতে প্ৰচেচিং হৈছিলে বা কিবা কিবি ফচিছিলে, দেন এইটো এপত ইমান প্ৰব্লেম নাপায়। এই এপটোত আপুনি বিভিন্ন ধৰণৰ সুবিধা পাব। আপুনি যদি ৰেফাৰ কৰে দেন আপুনি পাব 250 টকাৰ পৰা 300 টকা পাই যাব। আৰু এই এপটোৰ যদি লিংক লাগে মোক কমেণ্ট কৰিব, আৰু এই এপটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আৰু কি কি সুবিধা আছে মই দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদিহে আপোনাৰ এই এপটোৰ লিংক লাগে দেন কমেণ্ট এটা কৰি দিয়ক এপ বুলি। মই এই এপটো ব্যৱহাৰ কৰি আজিলৈকে বহুত কেছবেক পাইছোঁ, কাৰণ মই এদিনত 2500ৰ পৰা 3000 টকা এই এপটোৰ দ্বাৰা পঠাওঁ। মানে এনেকুৱা হৈছে, এই এপটো যেতিয়া ব্যৱহাৰকৰাজনে ব্যৱহাৰ কৰি থাকে, তেখেতে যদি কোনোবাই অনলাইন পে'মেণ্ট কৰিব কয়, দেন তেখেতে কি কৰিব, সেই বেলেগৰ পৰা পে'মেণ্টটো লৈ এই এপটোৰ দ্বাৰা তেওঁ প্ৰমোট কৰিব যে বেলেগ এজনক বা বেলেগ এজনলৈ পঠাব। তো সেইকাৰণে কৈছোঁ, এই এপটো আপুনি ডাউনলোড কৰক অতি শীঘ্ৰে। আৰু আপুনি আপ টু 10%, 100 টকা কৰিলে আপ টু 10% পাব। তেতিয়াহ'লে আপুনি যদি 1000 টকা কৰে তেন 100 টকা আপোনাৰ কেছবেকে আহিব।